আজি আমি ওলাই আহিলোঁ নাগ শংকৰলৈ। এতিয়া কাছক এতিয়া বিস্কুট দি আছোঁ, মুড়ি দি আছোঁ। बिस्कुट तो पूरा एक बिस्कुट घुसा लेता था पापा। इधर आओ ना, इधर आओ। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই নাগশংকৰ মন্দিৰ চাবলৈ গৈ আছোঁ আৰু য'তেই যি পাওঁ আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে ব'লক আগলৈকে গৈ থাকোঁ। We are dreaming in the dark. We are nothing more than dust. Search but you stay lost. We are reaching for the stars, but we're making this too hard. And I wonder where you are, mysterious. এতিয়া আমি কলীয়াভোমোৰা দলং পাইছোঁহি আৰু ব'লক গৈয়ে থাকোঁ। कैसे बताए क्यों तुझको चाहे यारा, पता ना पाए बातें दिलों की, देखो जो बाकी आंखें तुझे समझ आए। तू जाने ना, तू जाने ना, तू जाने ना, जाने ना, जाने ना, जाने जाने ना, ना ना ना। कहते खुदा ने इस जहां में सभी के लिए किसी न किसी को है बनाया, हर किसी के लिए तेरा मिलना है उस रब का इशारा, मानो मुझको बनाया तेरे जैसे। বৰ্তমান আহি আমি এয়া নাগশংকৰ মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ। এইটো এটা পুখুৰী হয়, ইয়াতে বহুত কাছ আছে। এয়া কাছবোৰক খাবৰ বাবে মুড়ি দিয়া হৈছে। কিমান ডাঙৰ ডাঙৰ কাছ আছে চাওকচোন, ইমান ধুনীয়া লাগিছে দেখি। বেলেগ একো মাছ নাই এইটো ফিচাৰীত, অকল কাছকে দেখিবলৈ পাব আপোনালোকে। কাছবোৰক খাবৰ বাবে বিস্কুট, মুড়ি এইবোৰ ছটিয়াই দিয়া হৈছে আৰু এয়া মন্দিৰৰ চাৰিওফালটো অলপ দেখাই দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।
छोटा वाला खाना ही नहीं मिलता चला लो कि रास्ते पे मैं बिस्कुट दिया तो मुड़ी में दीदी बिस्कुट खाता है आन सोबा हबो हबो हां এইটো বেলেগ প্ৰজাতিৰ কচা এইটো বেলেগ প্ৰজাতি हमारी कोई नहीं थी कोई देखो ना क्या मजा है अच्छा वो अलग जाति का है उसका फोटो उठा वो रहा छोटा है गैस ना होता तो सीधा पीस सकता एक बोरा अंदर मुझे बिस्कुट दो ना मेरे को दो ऐसा दो ना दो ए बिस्कुट ऐसा हाथ में नहीं देना ये साला तोड़न को तान के ले गया कितनी जाबी ओए यहाँ से फोटो अच्छा ऐसे खाते हुए फोटो उठाना जाबे ने सब लोग एक साथ कर दो ऐसे करके खड़े हो जाओ यहाँ इस तरफ खड़े हो जाओ लेकर को गुड़िया आटा भी खड़ी हो जाओ ये सब खड़े हो इस तरफ खड़े हो আহি থাকোঁতে বৰ বেয়া দৃশ্য এটা দেখিলোঁ এটা হাতীৰ পোৱালীয়ে মাকৰ লগত খাদ্যৰ সন্ধানৰ বাবে পানীয়ে কেনেকৈ গৈ আছে বহুত বেয়া লাগিল দৃশ্যটো চাই ঠিক আছে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগলৈ এনেকুৱা ধৰণৰ নতুন ভিডিঅ' মোৰ চেনেলৰ পৰা পাই থাকে আজিলৈ তেতিয়াহ'লে বাই বাই